हेलो एभ्रिवान नमस्कार मैं परिस्थिति आपनालोक सकलोके स्वागतम जनाइछु मोर अन्य एटा भिडिओলৈ আজি लक्ष्मी पूजार उपलक्षे आपनालोक सकलोके शुभेच्छा जनाइछु आशीर्वाद বিচাৰি मिटिया लक्ष्मी आई ওচৰত আৰু আমি लक्ष्मी पूजा কৰিম বুলি ভাবিছো কেনেকৈনো लक्ष्मी पूजा কৰিম তাকে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি এতিয়া लक्ष्मी पूजार প্ৰায়খিনি আমি কাম কৰিছো বাৰু গা পা ধুই আজৰি হৈছো আৰু लक्ष्मी पूजा দিনৰ ভাগতে কৰি শেষ কৰিব লাগিব সন্ধিয়া 4টা মান বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব 4:33 আছিল নেকি চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব এটো কাৰণে 4টাৰ পাছত আমি लक्ष्मी पूजार তাৰ আগতে শেষ কৰিব লাগিব 4টা পাছলে নাথাকো আমি হেতু কাৰণে এতিয়া 9টা বাজি গৈছে 9টা বজাৰ পৰা মই লাহে লাহে কিছুমান কাম আৰম্ভ কৰি গৈ আছো আৰু আপোনালোকে চাই যাব ভিডিওটো শেষলৈকে আমি মুখ্য দুৱাৰ মুখত এটি সৰু কলা আৰু সৰু নাৰিকল এটি দুফালে দুটা দৰ্জাত লগাইছো আৰু মাজতে ধানৰ ঠোকা এটা লগাইছো এইগিটা ফটোখন আৰু ওমটো আগৰ পৰাই আছিল বাৰু এফালে মোৰ গোখাই ঠাই থাপনাখনৰ কাষত দুফালে দুটা ওলমাই দিছো ঘৰখন বৰ ধুনিয়াকৈ সুন্দৰকৈ মই সজাইছো আজি লক্ষ্মী মা আহিব বুলি আজি ঘৰখন সুন্দৰকৈ পৰিপাটি কৰি ৰাখিব লাগে মা লক্ষ্মী তেতিয়াহে প্ৰসন্ন হয় হেয়ে ভাবি মই সকলোতে ধুনিয়াকৈ সজাই পৰাই ৰাখিছো প্ৰতিটো ৰুমতে এনেকৈ এটা এটা চিন ৰাখিছো লগাই দিছো মই বেটা গাটো ইমান ভাল নহয় তথাপিতো হি কি আকি আছে নাজানো মই আইতাকৰ নাম্বাৰটো লিখিম কৈছিলে হয়তো আইতাকৰ নাম্বাৰটোকে বিচাৰি লিখিছে নেকি ই বিছনাতে আছে গাটো তাৰ বৰ ঠিক নহয় 2-3 দিন হ'ল তাৰ গাটো জ্বৰ অনুভৱ কৰিছে ৰাতি হলে বেছি হয় বেচেৰাটো বেয়াই লাগিছে মোৰ দিনটো হলে অলপ ঠিকে থাকে বাৰু দুৰ্গা পূজাৰ পাছতে লক্ষ্মী পূৰ্ণিমা হয় আৰু লক্ষ্মী পূৰ্ণিমাৰ দিনটোক লক্ষ্মী পূজা বুলি কোৱা হয় হিন্দু ধৰ্মাৱলম্বী সকলে এই পূজাটোলে অতি আগ্ৰহেৰে বাট চাই ৰৈ থকা হয় আৰু অতি ধুমধামেৰে উলহ মালহেৰে এই লক্ষ্মী পূজা পালন কৰা হয় আজিৰ দিনটোতে যদি ঘৰখনৰ মূল মানুহগৰাকীয়ে যদি লঘোণেৰে মানে বৰতেৰে যদি থকা যায় একো নোখোৱা নবৰাকৈ লক্ষ্মী পূজা যদি কৰা হয় ঘৰখনৰ সকলোৰে মংগল হয় আৰু এই দিনটোত আজি কোনো মহিলাকে অপমান কৰিব নালাগে যিমানবোৰ মহিলা থকা হয় সকলো মহিলাৰ গাত আজি মা লক্ষ্মী আবিৰ্ভাৱ হয় হেয়েহে সকলো মহিলাক আজি মানে সন্মান বা ধৰি লওক সেৱা শুশ্ৰূষা কৰিব লাগে যোৱা বুলি কোৱা শুনিছো যায় বুলি আজিৰ দিনটোত যদি কোনোবা খোজনীয়া বা মগনীয়া মানুহ আহে তেওঁলোকক বিমুখ কৰিব নালাগে ধন টকা পইচা দিব নালাগে না কিবা নহয় কিবা এটা বস্তু দি পঠাব লাগে তেওঁলোকক তেতিয়া মা লক্ষ্মী প্ৰসন্ন হয় এটা ভিডিওটোলৈ আগবাঢ়ো মই এতিয়া ক্ষীৰ বনাই আছো আজিৰ দিনটোত মা লক্ষ্মীক ক্ষীৰ দিলে মনৰ কামনা পূৰণ হয় বুলি কোৱা শুনিছো এফালে প্ৰসাদ ৰেডি হৈ গ'ল মোৰ এয়া নাৰিকল বুট আদা আৰু মগু এফালে আমাৰ বিভু দেউতাকে এতিয়া লক্ষ্মী চৰিত্ৰ পঢ়ি আছে আৰু মই যিখিনি পঢ়িলো সেইখিনি আপোনালোকক দেখাব নোৱাৰিলো ভিডিওটো কৰাত অকমান অসুবিধা হ'ল মই এতিয়া ক'ত চাকি দিছো তাকে আপোনালোকক দেখাই দিছো এয়া মুখ্য দুৱাৰ মুখত দুখন দুগছ চাকি দিছো আৰু এফালে ভিতৰলৈ সোমাই আহিছো এইবিলাক আপোনালোকে দেখিছে আৰু এফালে আলমাৰিটো আছে আলমাৰিটো কাষতো এখন চাকি দিছো আৰু এফালে গৈ মোৰ চাউলৰ টিংটো আছে চাউলটোতো লক্ষ্মী হয় সেইটো কাৰণে লক্ষ্মীৰ ওচৰতো এখন চাকি দিছো আৰু এফালে গৈ মোৰ গোখাই ঠাই পাই গলো এতিয়া লক্ষ্মী পূজা কৰি আছো এখিতে মই এতিয়া মই পূজা শেষ কৰিলো আৰু প্ৰসাদখিনি ভাগ কৰি লৈছো বাহিৰতো আলহী বহি আছে আৰু আলহীকো দিলো আপোনালোককো অকমান দেখাই দিছো মই ওচৰতে ভণ্টিহঁত থাকে ভণ্টিকে মাতিছিলো লক্ষ্মী পূজা খাবলৈ আৰু দুগৰাকীক মাতিছো তেওঁলোকেও আহিব ভণ্টিহঁত আগত আহিছে ইহঁতক মই দি লওঁ অলপ কথা পাতি লৈছো ভণ্টিহঁতৰ লগত আকৌ হেদিনা আকৌ এটা বহিলে খাতিছো আৰু এখেতলোকক মাতিছিলো এখেতলোক আহিলে এতিয়া পূজা খাই আছে ধুনীয়াকৈ প্ৰসাদ আৰু আজি ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো
লক্ষী পূজাৰ দিনাখনি ঘৰত লক্ষী চৰিত্ৰৰ পাঠ কৰিব লাগে আৰু লক্ষী আই সেই ঘৰখনত প্ৰসন্ন হয় আৰু লক্ষী আই সেই ঘৰখনক বিচৰাৰ মতে আশীৰ্বাদ দিয়ে, ধন ধানেৰে উপচি পৰাকৈ তেওঁ আশীৰ্বাদ দিয়ে আৰু তেওঁ সন্তুষ্ট হৈ লক্ষী চৰিত্ৰ কৰিলে বা চৰিত্ৰ পাঠ পঢ়িলে। আৰু সেইদিনা ঘৰখন খুব সুন্দৰকৈ সজাই পৰাই ৰাখিব লাগে, তেতিয়া মা লক্ষী সেই ঘৰখনত স্থাপন লয়। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই। আজি ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ বাই বাই।